হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ পৃথিয়াল গাঁৱলৈ। সেয়া ভৱেশৰ ভাগিনীয়েকৰ সৰু বিয়া, চ' মই আহিছোঁ ভৱেশৰ ঘৰলৈ। সোমাই আহিছোঁ ভৱেশৰ লগতে, মোক বহিব দিছে। এয়া কইনা বহি আছে, ধুনীয়া হয়, কইনাও বহুত ধুনীয়া হয়। আৰু এনেকৈ মই অকণমান টাইম বহি মোক মাতিলে ভাত খাবলৈ, চ' ভাত খাবলৈ আহিছোঁ এতিয়া। মানুহো বহুত হৈছে। ভাত খাই লৈছোঁ। মোৰ ভাত এনেকৈ মই 2 পিচ মাছ লৈছোঁ দেই। ৰঙালাওৰ লগত মটৰ ভাজি, দালি এনেকৈ আৰু কিবাকিবি আছে সেয়া, আৰু ক্ষীৰ আছে। খাই লওঁ দেই। এইফালে দাদা দুজনক লগ পালোঁ। দাদা আপোনাৰ নামটো কৈ দিব। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ দাস। আৰু আপোনাৰ দাদা? মোৰ নাম অৰুণজ্যোতি দাস। ঘৰ ইয়াৰে ন? হয়, ইয়াৰে। দুইজনৰে বিয়া খাবলৈ আহিছে। ঘৰ পৰিয়ালৰ হয়। লগ পাই ভাল লাগিল। আপোনাৰ কি? মোৰ হৰিভকত মানে ভাগিন হয়। দাদা ৰাজা হাজৰিকা, আৰু দাদা আহিছিলে আমাৰ ঘৰলৈ ভৱেশৰ লগত। এতিয়া মোৰ ভাত খাই হৈ গ'ল। ভাত খাই অলপ মই বহিলোঁ, ভাত খোৱা জেগাতে অলপ বহিলোঁ, দাদাৰ লগত কথা পাতিলোঁ। আৰু এয়া ভৱেশৰ ৱাইফ, মানে ভৱেশৰ বৌ, আৰু এইফালে ভণ্টিজনী ভাত খাব লৈছে। ভাত খাই আহি মই অকণমান বহিলোঁ, আৰু ভণ্টিকেইজনী ইমান ধুনীয়াকৈ নাচি আছে, চ' মই অকণমান চাই ল'লোঁ। মই গোটেইখিনি এবাৰ দেখুৱাই দিছোঁ, মানুহ কিমান আছে। এয়া ভণ্টিজনী। ভণ্টি, তোমাৰ ঘৰ ইয়াতে নে? তোমাৰ ইয়াতে হয়। নামটো কৈ দিয়া। মোৰ নাম শিৱানী দাস। শিৱানী দাস। তোমাৰ? মোৰ কাব্যশ্ৰী দাস। আপোনাৰ? মোৰ নাম পিজা দাস। কইনাৰ কিবা হয়? কইনা নে মই আইতাক হওঁ। অঁ, তোমালোক? এইফালে এইফালে ভণ্টি, তোমালোকৰ নামটো কৈ দিয়া। তোমাৰ নাম? শিখামণি দাস। শিখামণি দাস। তোমাৰ? পূজা দাস। ইয়াৰে হয় ন? ইয়াৰে হয়। তোমাৰ? মই মাছুম হাজৰিকা। ইয়াৰে হয়। কইনাৰ কিবা হয় নেকি? কৈ দিয়া অকণমান। মামাহঁতৰ মানে বন্ধুহঁতৰ নিজৰ হয় মানে আমাৰ। অখিল দাস। অখিল দাস। আৰু তোমাৰ? মোৰ নাম অভিজ্ঞান দাস। অভিজ্ঞান দাস। আৰু ভাইটিজনৰ কেমেৰাও আছে, চ' ভিডিঅ'গ্ৰাফাৰো হয়, ফটোগ্ৰাফাৰো হয়। যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰিব। হে গাইজ, এতিয়া মই ওলাইছোঁ ঘৰলৈ, আৰু ভৱেশে মোক ৰাস্তালৈ থ'বলৈ আহিছে। গাইজ, এতিয়া মই ঘৰলৈ আহি আছোঁ, আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। আৰু লাহে লাহে আন্ধাৰো হৈছে,
যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ।